নমস্কাৰ চাইছে আপোনালোক অসম সংবাদ ষ্টুডিঅ'ত মই কুমাৰ দেৱিত দাস অলপতে আমি এক বিশেষ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ য'ত আমি দেখুৱাইছিলোঁ দলগাঁৱৰ এখন শিক্ষানুষ্ঠানত খাদ্যৰ নামত কিদৰে শিক্ষাৰ্থীসকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰণ কৰি অহা হৈছে পচা কণী পচা আলুকে ধৰি অখাদ্য আৰু আমাৰ এই বাতৰি সম্প্ৰচাৰৰ পাছতে এতিয়া তৎপৰ হৈছে কৰ্তৃপক্ষ আৰু ইতিমধ্যে কৰা হৈছে সৰজমিন তদন্ত আৰু তদন্তত পোহৰলৈ আহিছে শিক্ষানুষ্ঠানখনত সংঘটিত হৈ থকা বিভিন্ন দুৰ্নীতি অনিয়ম এই সন্দৰ্ভত কি আছে শেহতীয়া তথ্যখিনি জনাবলৈ লৈছো আপোনালোকক এক প্ৰতিবেদনৰ জৰিয়তে অসম সংবাদৰ বাতৰি প্ৰভাৱ অখাদ্য বিতৰণৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই গালৰিল সংশ্লিষ্ট কৰ্তৃপক্ষৰ অলপতে আমি সম্প্ৰচাৰ কৰিছিলোঁ এক বিশেষ বাতৰি আৰু এই বাতৰিৰ পাছতেই এতিয়া গালৰিছে শিক্ষা বিভাগৰ দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কোনাকাটাপাৰা ছিনিয়ৰ মাদ্ৰাছাত সংঘটিত দুৰ্নীতি অনিয়মৰ এক তথ্য আমি আনিছো পোহৰলৈ এই মাদ্ৰাছাখনত খাদ্যৰ নামত অখাদ্য বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল শিক্ষাৰ্থী অভিভাৱক তথা ৰাইজে পচা আলু আৰু এই পচা কণী দৰং জিলাৰ শিক্ষাৰ কৰ্তৃপক্ষলৈকে মই অনুৰোধ জনাব বিচাৰিছোঁ যেহেতু এনেই অসমৰ মানুহ বেমাৰে আজাৰত ভুক্তভোগী হৈ আছে তাৰ মাজতো যদি শিক্ষক সন্থাই যদি এনেকৈ পচা আলু পচা চাউল আৰু পচা কণী দিয়ে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ কি হ'ব এই অভিযোগৰ ভিত্তিতেই আমি সম্প্ৰচাৰ কৰা বাতৰিৰ আধাৰত এই মাদ্ৰাছাখনত চলে সৰজমিন তদন্ত আৰু পোহৰলৈ আহিছে দুৰ্নীতি অনিয়মৰ বহু তথ্য দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডত যিটো কমপ্লেইন দিছিলে তাৰ এগেইনষ্টে আমি ব্লকৰ পৰা আমাৰ CRC মহোদয় আৰু মই একাউণ্টে নিজে আহিছোঁ আহি কিনে মই বস্তুটো আমি তদন্ত কৰি লাষ্টত মানে ৩,৬৯৬ টকাৰ এটা যিটো এই মানে খেলি মেলি এটা হিচাপত হৈ আছে সেই হিচাপটো এই আমি উদ্বোধন কৰ্তৃপক্ষক আমি জনাম তাৰপিছত কি ব্যৱস্থা লয় এইটো অফিচত হ'ব লিমিটটো পালোঁ তেতিয়া তেওঁ ক'বলৈ বাধ্য হ'ল যে মোৰ হাতত কেছ আছে সেইখিনি পইচা কৈছে যে কিছু পেকেট আমাৰ ৰৈ গৈছিল ল'ৰা ছোৱালী অহা নাছিল পেকেটকেইটা মানে 10-12 দিন পাৰ হৈ যোৱা দুই এটা আলু পচি যোৱা সামগ্ৰীখিনি মানে বিতৰণ সম্পৰ্কে আমি গম নাপাওঁ কিন্তু আমি নিউজত চাইহে গম পাইছোঁ যে বিতৰণ কৰোঁতে দুই এটা পচা আলু ওলাইছে বুলি এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে শিক্ষানুষ্ঠানখনৰ অধীক্ষক তথা অন্যান্যসকলৰ বিৰুদ্ধে তালৈ এতিয়া বাট চাই ৰৈছে শিক্ষাৰ্থী অভিভাৱক তথা স্থানীয় লোকে দৰঙৰ পৰা ছাফিকুল ইছলাম অসম সংবাদ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ